এভৰিৱান নমস্কাৰ কি খবৰ আশা কৰোঁ সকলো ভালেই আছে আজি মই বনাব লৈছোঁ কুচিয়াৰ মাছৰ জোল তো তাৰ বাবে মই লৈছোঁ এটা কাটা পিয়াজ আৰু মিডিয়াম সাইজৰ আলু এয়া লৈছোঁ পিয়াজৰ পেষ্ট আৰু আদা নহৰুৰ পেষ্ট এতিয়া মই এইখিনিত প্ৰথমতে মছলাখিনি দি দিম গোটেইখিনি প্ৰথমতে দিছোঁ আলু তাৰ পিছত দিছোঁ এয়া মই পিয়াজৰ পেষ্ট আৰু তাৰ পিছত দিম আদা নহৰুৰ পেষ্টখিনি তাৰ পিছত মই ইয়াতে দিম এচামুচ হালধি আৰু দিম এচামুচ জিৰা জলকীয়া গুড়ি ধনিয়া পাউডাৰ আৰু অকণমান জালুকটো অকণমান বেছিকৈ দিব তাৰপিছত দিছোঁ নিমখ আৰু অকণমান মিঠাতেল দিছোঁ তাৰপিছত ইয়াতে দিছোঁ এটা তেজপাত তাৰপিছত মই এইখিনি ভালদৰে মিক্স কৰি ল'ম ধুনীয়াকৈ মেৰিনেট কৰি ল'ম তাৰপিছত এইখিনি মই 15 মিনিটমানৰ বাবে অলপমান ঢাকি ৰাখি থৈ দিম যাতে মছলাখিনি মাছখিনিত ভালকৈ সোমাই যায় তাৰপিছত এয়া দেখিছেনে মই ধুনীয়াকৈ ঢাকিলোঁ এতিয়া আহক এতিয়া মই কেনেকৈ বনাইছোঁ চাওঁ তাৰ বাবে মই প্ৰথমতে এখন কেৰাহীত লৈছোঁ অলপমান মিঠাতেল তাৰপিছত মই ইয়াত ফোৰণৰ বাবে দিছোঁ কেইটামান গোটা জিৰা জালুক আৰু ইলাইচি এইখিনি মই ভালদৰে মিক্স কৰি ল'ম আৰু অকণমান দিছোঁ চেনি আপোনালোকে নিদিলেও হ'ব মই দিছোঁ বাৰু কালাৰটো অলপ ভাল হ'ব তেতিয়া এতিয়া দিছোঁ কাটি ৰখা পিঁয়াজটো আৰু দিম ইয়াতে এতিয়া মই মেৰিনেট কৰি ৰখা মাংসখিনি এইখিনি দিলোঁ এতিয়া ভালদৰে এইখিনি মই ধুনীয়াকৈ এবাৰ মিক্স কৰি ল'ম লৰাই ল'ম তাৰপিছত মই এইখিনি 2 মিনিটমানৰ বাবে অলপমান ঢাকি পেলাই ভাজি ল'ম দেখিছেনে 2 মিনিটৰ পিছত এবাৰ ঢাকনখন আঁতৰাই চাইছোঁ যে হোৱা নাই আৰু অলপ ভাজিব লাগিব তো এবাৰ লৰাই দিছোঁ লৰাই দিয়াৰ পিছত মই আকৌ এবাৰ এইখিনি ধুনীয়াকৈ ঢাকি পেলাই ভাজি ল'ম তাৰ আগতে মই অকণমান দিছোঁ ইয়াত নেমু চেপি দিছোঁ অলপমান আপোনালোকে পাৰিলে দি দিব নেমু দিলে অলপমান সোৱাদটো বেছি ভাল হ'ব আৰু সেয়া দেখিছেনে মই ঢাকি পেলাই আৰু অলপ সময় মই ভাজি ল'ম এয়া মই এতিয়া ঢাকনখন গুচাই চাইছোঁ জুইটো মই ল' টু হাই ফ্লেমত কৰি লৈছোঁ বাৰু আপোনালোকে নিজৰ জোখমতে কৰি ল'ব আৰু অকণমান সময় মই এনেকৈ ঢাকি পেলাই ভাজি লৈছিলোঁ কাৰণ আলুখিনি ভালদৰে সিজা নাছিলে মই চাইছিলোঁ এতিয়া মই আকৌ এবাৰ মিক্স কৰি দিছোঁ ধুনীয়াকৈ এতিয়া হৈছেহি আৰু ইয়াত দিম মই এতিয়া এগিলাচ পানী গৰম পানী এগিলাচ দিছোঁ বেছি দিয়া নাই আপোনালোকে পানীটো নিজৰ জোখমতে দিব পাৰে আপোনালোকে যদি অলপ বেছিকৈ জুলীয়া খায় তো জুলীয়াকৈ দিব মই ইমান জুলীয়াকৈ নবনাওঁ সেইটো কাৰণে মই এগিলাচে দিছোঁ এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ এতিয়া অকণমান উতলিবলৈ দিম ঢাকনখন দি লৈছোঁ 2 মিনিটৰ পিছত আকৌ এবাৰ ঢাকনখন গুচাই চাইছোঁ যে উতলটো আহিছে দেখিছেনে অকণমান সময় আকৌ দি দিছোঁ গুচাই চাইছোঁ তাৰপিছত আলুখিনি মই অলপমান ভাগি দিম আলুখিনি চাই লৈছোঁ আৰু এবাৰ লৰাই দিব এনেকৈ আলুখিনি সিজিছেহিয়ে প্ৰায় মই ভালদৰে ভাগি দিম আলুখিনি তেতিয়া মোৰ গ্ৰেভিটো অলপমান ঠিক হ'ব সেইটো কাৰণে তাৰপিছতে এইখিনি মোৰ প্ৰায় হৈছেহি মই দিম ইয়াত অলপমান চাহী গৰম মছলা মোৰ ৰেচিপিটো প্ৰায় হৈছেহিয়ে আপোনালোকে এনেকৈ বনাই খাই চাবচোন তাৰপিছত মোক কমেণ্ট কৰিব কেনেকুৱা পালে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ গেছৰ ফ্লেমটো অফ কৰিলোঁ আৰু এয়া ৰেডি হৈ গ'ল আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ'লৈ পুনৰ উপস্থিত হ'ম আজিলৈ আহিছোঁ